যদি মই আপোনাক কওঁ যে আপুনি এই ভিডিঅ'টো চাই শেষ কৰা সময়লৈকে ভাৰতীয়সকলে অনলাইনত ₹2 crore-তকৈ অধিক খৰচ কৰিব, সেইটো হ'ল প্ৰতি ছেকেণ্ড প্ৰায় 2.15 লাখ টকা। 2025 চনত ভাৰতীয় ই-কমাৰ্চ কেৱল এটা ট্ৰেণ্ড নহয়, ই এটা ডিজিটেল গোল্ড ৰাছ। আৰু এই ভিডিঅ'টো আপোনাৰ মেপ। এই ভিডিঅ'ত আমি এটা 360 ডিগ্ৰী এনালাইচিছ কৰিম ইণ্ডিয়ান ই-কমাৰ্চ বিজনেছত উইথ দ্য হেল্প অফ লেটেষ্ট ডাটা। যিকোনো নতুন বিজনেছ কৰোঁতে আমাৰ মনত বহুত ডাউট আৰু অলপ ভয়ো থাকে, কিয়নো আমি আমাৰ বহুত ইফৰ্ট আৰু কষ্টৰ টকা এটা আননোন কামত ইনভেষ্ট কৰিব ওলাইছোঁ। এই ভিডিঅ'ত মই ই-কমাৰ্চ বিজনেছৰ বিভিন্ন চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ, প্ৰ'জ এণ্ড কনছ আৰু কেনেকৈ গোটেই ই-কমাৰ্চ বিজনেছ এটা ষ্টাৰ্ট কৰিব পাৰি তাৰে বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাব, যাতে আপোনাৰ ই-কমাৰ্চ বিজনেছৰ বিষয়ে থকা বহুতবোৰ ডাউটছ ক্লিয়াৰ হয়। যদি আপুনি জীৱনত এবাৰো ভাবিছে যে নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব, নিজৰ বিশ্বাস থকা প্ৰডাক্ট চেল কৰিব, নাইবা ফাইনেন্সিয়েল ফ্ৰীডম পাব বিচাৰিছে, তেনেহ'লে ভাৰতত এতিয়া হ'ল আটাইতকৈ বেছি এক্সপ্ল'চিভ অপৰচুনিটি। 2025ত ইণ্ডিয়ান ই-কমাৰ্চ মাৰ্কেটৰ ভেলু হ'ল $136.43 বিলিয়ন। কম্পেয়াৰ কৰিলে এই এমাউণ্টটো বহুত দেশৰ গোটেই ইকনমিতকৈ বেছি। কিন্তু এক্সাইটিং কথাটো এতিয়াই আহে, এই মাৰ্কেটটো মেচিয়ৰ আৰু শ্ল' গ্ৰ'য়িং নহয়, ই হৈছে এটা ৰকেট। প্ৰজেকশ্যন অনুসৰি এই নাম্বাৰটো 2030ত পাই যাব $327.38 বিলিয়ন লৈ, কম্পাউণ্ড এনুৱেল গ্ৰ'থ ৰেট 19%ৰ ওপৰত। যদিও বিভিন্ন ৰিপৰ্টত নাম্বাৰ অলপ বেলেগ থাকিব পাৰে, চবে এটা কথা চিয়'ৰ কয়, এই মাৰ্কেটটো কণ্টিনিউৱাছলি গ্ৰ' কৰি আছে। এয়া অকল গ্ৰ'থ নহয়, এয়া হৈছে ইণ্ডিয়াৰ 1.4 বিলিয়ন মানুহৰ বাইং চেলিং লাইফষ্টাইলৰ কমপ্লিট ফাণ্ডামেণ্টেল ৰিৱায়াৰিং। এতিয়া এইটো কেৱল দিল্লী, মুম্বাই বা বেংগলোৰৰ কাহিনী বুলি ভবাটো সহজ, কিন্তু এয়া হ'ল পুৰণা নেৰেটিভ। ৰিয়েল একশ্যন নিউ এণ্টাৰপ্ৰেনিয়ৰৰ বাবে আচল অপৰচুনিটি আছে ভাৰতৰ Tier 2, Tier 3 আৰু সৰু চহৰবোৰত। ডাটাটো ক্ৰিষ্টেল ক্লিয়াৰ, এই চহৰবোৰে মেট্ৰ'পলিটেন চহৰবোৰক আউটপেচ কৰিব ধৰিছে। ৰিচেণ্ট চেলছ পিৰিয়ডত Tier 2 আৰু Tier 3 চিটিজে ইয়াৰ অন ইয়াৰ গ্ৰ'থ কৰিছে 21% আৰু 22%, যেতিয়া Tier 1ত মাত্ৰ 15% হৈছে। প্ৰজেকশ্যন অনুসৰি 2030ত ইণ্ডিয়াৰ টোটেল অনলাইন শ্বপিঙৰ 65% আহিব এই সৰু চহৰবোৰৰ পৰা। এজন নতুন উদ্যোগীৰ বাবে ইয়াৰ অৰ্থ হ'ল এটা কম পৰিপূৰ্ণ বজাৰ, নতুন সামগ্ৰীৰ বাবে হাংৰি কাষ্টমাৰ বেছ এণ্ড এ জেনুইন অপৰচুনিটি টু বিল্ড এ ব্ৰেণ্ড ফ্ৰম দ্য গ্ৰাউণ্ড আপ। গতিকে এই গ্ৰ'থক কোনে এনাৰ্জি দি আছে? এইটো হৈছে একেলগে একত্ৰিত হোৱা 4টা শক্তিশালী শক্তিৰ দ্বাৰা সৃষ্টি হোৱা এটা পাৰফেক্ট ধুমুহা। প্ৰথম, UPI এণ্ড ডিজিটেল পে'মেণ্টছ। UPI বা ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ এই ৰিভলিউশ্যনৰ ফাইনেন্সিয়েল বেকব'ন হৈ পৰিছে। প্ৰতিমাহে 13 বিলিয়নতকৈ অধিক লেনদেন হোৱাৰ লগে লগে ই গ্ৰাহকৰ বাবে অনলাইন পে'মেণ্টক চিমলেছ, ইনষ্টেণ্ট আৰু ফ্ৰী কৰি তুলিছে। ইয়াৰ ফলত ই-কমাৰ্চে অন্যতম ডাঙৰ ঐতিহাসিক বাধাখিনি ভাঙি দিছে, বিশেষকৈ Tier 2 আৰু Tier 3 চহৰসমূহত, য'ত নগদ ধন ৰজা আছিল, যাৰ ফলত লাখ লাখ নতুন বজাৰ কৰা লোকক ডিজিটেল ইকনমিলৈ আনিছে। ছেকেণ্ড, দ্য ডাইৰেক্ট টু কনজিউমাৰ বুম। এতিয়া খেলখন চেঞ্জ হৈছে। ছাকচেছফুল হ'বলৈ আপুনি আৰু ৰিটেইল জায়েণ্ট হোৱাৰ প্ৰয়োজন নাই। 2021 চনৰ পৰা ভাৰতীয় D2C ব্ৰেণ্ডত $5 বিলিয়ন কৈ অধিক ধন
ইনভেষ্ট কৰা হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে উদ্যোগীসকলে এতিয়া এটা ব্ৰেণ্ড গঢ়ি তুলিবৰ বাবে তেওঁলোকৰ গ্ৰাহকৰ সৈতে ডাইৰেক্ট কানেক্ট কৰিব পাৰে আৰু সেই ৰিলেশ্যনশ্বিপৰ মালিক হ'ব পাৰে। ট্ৰেডিশ্যনেল মিডিলমেনবোৰক বাইপাছ কৰি আৰু হেল্ডি প্ৰফিট মাৰ্জিন ৰাখিব পাৰে। থাৰ্ড, কুইক কমাৰ্চ। কিট, জেপ্টো, ইনষ্টামাৰ্টৰ দৰে প্লেটফৰ্মৰ উত্থানে কনজিউমাৰৰ এক্সপেক্টেশ্যনছ কমপ্লিটলি ৰিছেট কৰিছে। 30 মিনিটৰ ভিতৰত ডেলিভাৰীৰ প্ৰমিছে কেৱল গেলামালৰ বজাৰক ট্ৰান্সফৰ্ম কৰা নাই, নতুন বিজনেছসকলে বিভিন্ন ধৰণৰ সামগ্ৰীৰ বাবে সুযোগ ল'ব পৰা এটা শক্তিশালী হাইপাৰ লজিষ্টিক্স নেটৱৰ্কো সৃষ্টি কৰিছে। ফ'ৰ্থ, চিপ ডাটা এণ্ড মোবাইল ফাৰ্ষ্ট ইণ্ডিয়া। 900 মিলিয়নতকৈও অধিক এক্টিভ ইণ্টাৰনেট ইউজাৰ্ছ আৰু কিছুমান পৃথিৱীৰ ভিতৰতে আটাইতকৈ এফৰ্ডেবল মোবাইল ডাটা প্লেনছৰ কাৰণে এতিয়া সমগ্ৰ ভাৰতীয় বজাৰখন হাতৰ তলুৱাত পাব পৰা হৈছে। স্মাৰ্টফোন হৈছে অনলাইন বজাৰ কৰাৰ প্ৰধান প্ৰৱেশ দুৱাৰ। দেশৰ সকলো ই-কমাৰ্চ ট্ৰানজেকশ্যনৰ 78%তকৈ অধিক। 10 বছৰ আগতে ভাৰতত অনলাইন বিজনেছ আৰম্ভ কৰাটো এটা ডাঙৰ কাম আছিল। ইয়াৰ বাবে জটিল পে'মেণ্ট গেটৱে নেভিগেট কৰা, লজিষ্টিক্স কোম্পানীসমূহৰ সৈতে এক্সপেঞ্চিভ পাৰ্টনাৰশ্বিপছ কৰা আৰু মাৰ্কেটিঙৰ নামত বহুত টকা খৰচ কৰি এটা লিমিটেড মেট্ৰ' বেছড অডিয়েন্স পোৱা গৈছিল। আজি সেই লেণ্ডস্কেপ নাই। UPI এটা ইউনিভাৰ্চেল ফ্ৰী পে'মেণ্ট চলিউশ্যন দিছে। D2C মডেল আৰু ছ'চিয়েল কমাৰ্চে ডাইৰেক্ট কম খৰচত এক্সেছ দিছে কাষ্টমাৰলৈ। কিউ কমাৰ্চৰ উত্থানে লাষ্ট মাইল ডেলিভাৰীক শক্তিশালী কৰিছে আৰু চিপ মোবাইল ডাটাই নিশ্চিত কৰিছে যে আপোনাৰ টাৰ্গেট কাষ্টমাৰ ইজ অলৱেজ অনলাইন। পে'মেণ্ট, ডিষ্ট্ৰিবিউশ্যন আৰু ৰিচৰ প্ৰৱেশত ঐতিহাসিক বাধা ছিষ্টেমেটিকেলি আঁতৰোৱা হৈছে। 2025ত সুবিধা অকল মাৰ্কেটৰ ছাইজৰ বাবে নহয়, ই মাৰ্কেটত অভূতপূৰ্ব প্ৰৱেশ দিছে সৰু এম্বিচিয়াছ উদ্যোগীসকলক। নতুন চেলাৰবোৰ মেক্সিমাম কনফিউজড হয় এই কুৱেশ্যনত, মই কি বিক্ৰী কৰিম? উত্তৰ এটা মেজিক আনডিস্কভাৰ্ড প্ৰডাক্ট বিচাৰি উলিওৱাটো নহয়, উত্তৰ আছে ডাটাত। ফেশ্বন এণ্ড এপাৰেল। এইটো হৈছে আনডিছপিউটেড কিং অফ ইণ্ডিয়ান ই-কমাৰ্চ, কেপচাৰিং এ মেচিভ 32.23% অফ দ্য এণ্টায়াৰ মাৰ্কেট ৰেভিনিউ। বাট এইটো জাষ্ট ট্ৰেডিশ্যনেল ক্লথিং বিষয় নহয়, এটা ছাবছেক্টৰ কল্ড ট্ৰেণ্ড ফাষ্ট কমাৰ্চ, থিংক ফাষ্ট, এফৰ্ডেবল এণ্ড ট্ৰেণ্ডি কালেকশ্যনছ এক্সপ্ল'ড হৈ আছে। এইটো প্ৰজেক্ট কৰা হৈছে যে ই 4 গুণ বৃদ্ধি হ'ব নিয়াৰলি $10 বিলিয়ন বাই 2028। এইটো এটা হাই ভলিউম কেটাগৰী, বাট সাৱধান থাকিব, ইয়াত বহুত হায়াৰ ৰিটাৰ্ণছো থাকে, যিটো আমি পাছত ডিছকাছ কৰিম। নেক্সট, হেল্থ এণ্ড ৱেলনেছ। কৰোণা ভাইৰাছৰ সময়ে ইণ্ডিয়াত এক্সিলাৰেট কৰিছে এটা মেজৰ শ্বিফ্ট হেল্থ কনচিয়াছনেছৰ প্ৰতি, আৰু এই ট্ৰেণ্ড ভৱিষ্যতেও থাকিব বুলি অনুমান কৰা হৈছে। এই কেটাগৰী ভাল গ্ৰ' কৰি আছে। জাষ্ট ছাপ্লিমেণ্টছ নহয়, কনচিডাৰ কৰক হোম ফিটনেছ ইকুইপমেণ্ট লাইক ৰেজিষ্টেঞ্চ বেণ্ডছ আৰু য়োগা মেটছ, এৰ'মা থেৰাপি প্ৰডাক্টছ লাইক এচেঞ্চিয়েল অইলছ আৰু নেচাৰেল শ্লিপিং এইডছ। নেক্সট, হোম এণ্ড কিচেন। হাইব্ৰিড ৱৰ্ক মডেলছ কণ্টিনিউ থকাৰ লগে লগে আৰু মানুহে নিজৰ বাসস্থানত অধিক ইনভেষ্ট কৰাৰ লগে লগে ঘৰ আৰু কিচেনৰ প্ৰডাক্টছৰ ডিমাণ্ড বাঢ়িছে। এইটো কেৱল ফাৰ্ণিচাৰৰ কথাই নহয়, এয়াৰ ফ্ৰায়াৰ্ছ, ষ্টাইলিছ হোম ডেকৰ আৰু ক্লেভাৰ অৰ্গেনাইজেশ্যনেল প্ৰডাক্টছৰো ভাল ডিমাণ্ড দেখা গৈছে। নেক্সট হ'ল কনজিউমাৰ ইলেক্ট্ৰনিক্স এচেছৰিজ। যদিও হাই এণ্ড স্মাৰ্টফোনছ আৰু লেপটপছ বিক্ৰী কৰা এটা টাফ গেম হয়, ডমিনেটেড বাই বিগ প্লেয়াৰ্ছ, এচেছৰিজ মাৰ্কেটটো এটা গোল্ড মাইন হয় নিউ চেলাৰ্ছৰ কাৰণে। নিচেছ লাইক স্মাৰ্ট হোম ডিভাইচেছ, ৱেৰেবলছ আৰু জৰুৰী ফোন এচেছৰিজ সদায় হাই ডিমাণ্ডত থাকে।
নেক্সট বিউটি এণ্ড পাৰ্চনেল কেয়াৰ। এইটো আৰু এটা D2C ড্ৰিভেন পাৱাৰ হাউচ। অপৰচুনিটি আছে এটা স্পেচিফিক নিচ বিচাৰি ওলোৱা। ফৰ এক্সাম্পল অৰ্গেনিক আৰু নেচাৰেল স্কিন কেয়াৰ, স্পেচিয়েলাইজড মেন্স গ্ৰুমিং প্ৰডাক্টছ বা ইউনিক বিউটি টুলছ যেনে ফেচিয়েল ৰলাৰ্ছ আৰু গুৱাছা ষ্টোনছৰ ডেডিকেটেড আৰু গ্ৰ'য়িং কাষ্টমাৰ বেছ আছে।